নমস্কাৰ বন্ধু, ৱেলকাম টু মাই ইউটিউব চেনেল অল জব আছামিজ। চ' আজি আপোনালোকৰ কাৰণে আৰু এটা ভাল খবৰ আহিছোঁ। SSC CGL ফালৰ পৰা আহিছে নটিফিকেশ্যন, বিগ ভেকেঞ্চি হয়। চ' ইয়াত মই আপোনালোকৰ কিমান পষ্ট আছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, আৰু চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, এপ্লিকেশ্যন ফিজ, এজ লিমিট, সকলোখিনি কথা বুজাই ক'ম। চ' ভিডিঅ'টো শেষলৈকে চাব, সকলো কথা বুজি পালোঁ। চ' বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপুনি যদি আমাৰ চেনেল নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ আমি এনেধৰণৰ নতুন নতুন জবাব দি সদায় লৈ আহোঁ। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, SSC ফালৰ পৰা বহুত ডাঙৰ ভেকেঞ্চি আহিছে, যোনটো SSC CGL হয়। চ' আপোনালোকক ভিডিঅ'টো শেষলৈকে চাব, সকলোখিনি কথা বুজি পাব। চ' ইয়াৰ এপ্লাই ষ্টাৰ্ট হৈ গৈছে অলৰেডি, 22 অক্টোবৰৰ পৰা এপ্লাই ষ্টাৰ্ট হৈ গৈছে আৰু 25 নৱেম্বৰলৈকে থাকিব। আৰু ইয়াৰ বহুত বেছি পষ্ট আছে, 34 পষ্ট আছে। চ' সেই 34ত আপোনালোকৰ কমচে কম 10,000 মান ভেকেঞ্চি হ'ব লাগে। চ' ইয়াৰ বিষয়ে আমি ফাৰ্ষ্টটো বহুত পষ্ট আছে। চ' মই সকলো ক'ব লাগিলে ভিডিঅ'টো বহুত দীঘল হৈ যাব। চ' ইয়াত পে' লেভেল হিচাপে ডিভাইড কৰিছোঁ। চ' আপোনালোকে পে' লেভেলটো চাই গ'লে গম পাব। চ' ইয়াৰ যোনটো পে' লেভেল 8 হয়, চ' তাৰ আপোনালোকৰ পে' স্কেল হ'ব 47,600 to 1,51,100। চ' এইটো হ'ল পে' লেভেল 8। পে' লেভেল 7টো আপোনালোকৰ 44,900 to 1,42,400 হ'ব। চ' যোনটো পে' লেভেল 6 হয়, ত' তাৰ আপোনালোকৰ 35,000 to 400 to 1,12,400 হ'ব। দ্বিতীয়টো হৈ গ'ল পে' লেভেল 5। ইয়াত আপোনালোকৰ 29,200 to 92,300 হ'ব। আৰু পে' লেভেল 4টো হ'ল 25,500 to 81,100 হ'ব। আৰু চ' বন্ধু বান্ধৱীসকল, এতিয়া আহিলোঁ এজ লিমিটৰ কথালৈ। চ' ইয়াত এজ লিমিটটো আপোনালোকৰ পষ্ট হিচাপে বিভাগিত আছে। কিছুমান পষ্টত 18ৰ পৰা 27 বছৰলৈকে আছে, কিছুমান পষ্টত 20ৰ পৰা 27 বছৰলৈকে আছে, কিছুমান পষ্টত 20ৰ পৰা 30 বছৰলৈকে আছে, আৰু কিছুমান বছৰত আপ টু 30 ইয়েৰ লিমিট আছে, আৰু কিছুমানত আপ টু 32 ইয়েৰ লিমিট আছে। চ' আৰু ইয়াৰ এজ ৰিলেকশ্যন হ'ল ST/SC কাৰণে 5 ইয়েৰ, OBC কাৰণে 3 বছৰ, PWD আনৰিজাৰ্ভ কেণ্ডিডেটৰ কাৰণে 10 বছৰ, PWD OBC কাৰণে 13 বছৰ, আৰু PWD SC/ST কাৰণে 15 বছৰ। আৰু বহুখিনি আছে এক্স চাৰ্ভিচ। চ' আপোনালোকে সেই পষ্টটোত চাব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটো মই কৈ দিছোঁ। বন্ধু বান্ধৱীসকল, চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ ইয়াৰ কাৰণে আপোনালোকে 4টা টায়াৰত এক্সাম দিব লাগিব। তাৰে 3টা কম্পালচৰি হ'ব, আপোনালোকৰ দিবই লাগিব 3টা এক্সাম আপোনালোকে যদি এপ্লাই কৰিছে। চ' ইয়াৰ কাৰণে আপোনালোকে ফাৰ্ষ্টটো কম্পিউটাৰ বেছড এক্সাম, টায়াৰ 1, টায়াৰ 2 কম্পিউটাৰ বেছড, দ্বিতীয়টো পেন এণ্ড পেপাৰ মোড। সেই 3টা আপোনালোকে কম্পালচৰি দিব লাগিব। আৰু 4 নম্বৰটো যোনটো আপোনালোকৰ মেৰিট লিষ্টৰ ওপৰত ডিপেণ্ড কৰিব। চ' ইয়াৰ কাৰণে আপোনালোকে কম্পিউটাৰ প্ৰফিচিয়েঞ্চি টেষ্ট, ডাটা এণ্ট্ৰি স্কিল টেষ্ট এণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন, এইখিনি হ'ব। চ' এতিয়া আহিলোঁ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ওপৰত। চ' বন্ধু বান্ধৱীসকল, ইয়াৰ কাৰণে আপোনালোকে বেচেলাৰ অফ ডিগ্ৰী লাগিব, যিকোনো ষ্ট্ৰীমত হ'লেই হ'ব আপোনালোকৰ, ছায়েন্স, আৰ্টছ, কমাৰ্চ। আৰু ইয়াৰ কাৰণে কোনো পাৰ্চেণ্টেজ নালাগে ইয়াৰ কাৰণে। আৰু বাকী ইয়াৰ কাৰণে আপোনালোকৰ 2টা পষ্টত এক্সট্ৰা কোৱালিফিকেশ্যন বিচাৰিছে। চ' আপোনালোকে তাত চাই ল'ব, নটিফিকেশ্যনৰ ভিডিঅ'ত পাই যাব। আৰু এতিয়া আহিলোঁ ইয়াৰ এপ্লাইৰ কেনেকৈ কৰিব আপোনালোকক, আৰু ফিজ কিমান লাগিব সেইখিনি কথা কৈ দিলোঁ। চ' ইয়াৰ আপোনালোকৰ SSC অফিচিয়েল ৱেবছাইটত এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে যোনটো ফিজ হয়, সেইটো আপোনালোকে অকল ST/SC আৰু PWD কেণ্ডিডেটৰ কাৰণে এটকাও দিব নালাগে। বাকী কেণ্ডিডেটৰ কাৰণে 100 টকা এপ্লিকেশ্যন ফিজ। চ' যোনসকল বন্ধু বান্ধৱীয়ে এপ্লাই কৰিম বুলি ভাবিছে, ত' এপ্লাই কৰিলেও পাৰিব, কাৰণ অসমতে এক্সাম দিব পাৰিব আপোনালোকে। চ' ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ আমি এনেধৰণৰ নতুন নতুন জব আপডেট সদায় লৈ আহোঁ। চ' আজিলৈ ধন্যবাদ।